Hello everyone, nice. Welcome back to my another new vlog. আজি গৈ আছো যোৰহাট। আজি হয় 13 তাৰিখ, মাঘ বিহুৰ প্ৰথম দিন হয় না? আমি গৈ আছো আজি নহয় কাইলে। এনে আজি পাই ষ্টাৰ্ট হৈছে ন? আজি ভোজ খাব। আজি ভোজ খাব। আমি এতিয়া গৈ আছো ডিব্ৰুগড় বাইপাছত। সেয়া যোৰহাট আছে আৰু 168 কিলোমিটাৰ। যোৰহাটত গৈ পেলাই বিহু মনাম। ব্লগটো আগত কন্টিনিউ কৰি আছো। আমি 40 মিনিটতে ডিব্ৰুগড় পাই গলোগে। এইটো টাইম 10:50 মানত উলিয়াইছিলো, এতিয়া হৈছে 11:36। ৰাস্তা ভাল হোৱাৰ কাৰণে জল্দি পাই যাম। এইটো আপসাইড ডাউন লাগিলে। আপসাইড ডাউন নিচিনা লাগিছে ষ্ট্ৰেঞ্জাৰ থিঙৰ এই জেগাটোৰ পৰা। হকিং চাইছে কেনেকে জইন কৰিছিলে তেনেকুৱাই লাগিছে। মা পিছফালে হৈ গ'ল। ৰাস্তাটো যে বহুত ভাল কৰিলে দে অসমৰ ৰাস্তা। তিনচুকীয়া ৰাস্তাই বাদ দি পেলাই চবৰ ৰাস্তা বহুত ধুনীয়া ধুনীয়া কৰি দিলে। শিৱসাগৰো বাকী আছে আৰু বনাই আছে আৰু। এইটো হৈ গ'লতো হৈ গ'ল। 3 ঘণ্টা আণ্ডাৰ 3 আৱাৰ্ছতে আমি তিনচুকীয়াটো যোৰহাট পাম। চ' গাইজ, যোৰহাট মাত্ৰ এতিয়া 29 কিলোমিটাৰ্ছ আছে। অলমষ্ট এতিয়া হ'বলৈ হৈছে 3 ঘণ্টা। বাছ আৰু খুব বেছি 20 to 30 মিনিটছত আমি যোৰহাট পাই যাম। এতিয়া মা আগত বহি আছে মোৰ লগত আৰু বা পিছফালে শুই আছে। ব্লগটো আগত আকৌ কণ্টিনিউ কৰি আছোঁ। বাইদেউ মোৰ ছানগ্লাছখন চাগে ভাল লাগিছে চাগে। অলমষ্ট 1.5 yearsৰ পিছত মই এতিয়া ছানগ্লাছখন পিন্ধিছোঁ। চ' এতিয়া ড্ৰাইভিং কৰোঁতে মই বেছিকৈ ফোন চাই থাকিব নোৱাৰোঁ। চ' এইবিলাক মায়েও এয়া ছানগ্লাছ পিন্ধি লৈছে। আৰু ভাল এটা প্লাছ পইণ্ট কি, ইয়াত অভাৰ ব্ৰিজ বনাই দিছে কাৰণে আমিলোকে বহুত জল্দি পাই যাওঁ একচুৱেলি। গাইজ, আমি ফাইনেলি পালোহি যোৰহাট। এতিয়া মাহীহঁতৰ ঘৰ সোমামগে। অলমষ্ট 3 hour 30 minutes লাগিলে। ৰাস্তাটো গৈ আছো আৰু। ৰাস্তা বেয়া কাৰণে নহ'লে 3 ঘণ্টাতে পাই গ'লো। ৰাস্তা শিৱসাগৰত অলপ বেয়া আছিলে, নহ'লেতো 3 ঘণ্টা মানতে পাই গ'লো হয়। পাই গ'লোহি মোৰ মাহীহঁতৰ ঘৰ, য'ৰ পৰা মই ব্লগ ষ্টাৰ্ট কৰিছিলো। এইজনী মোৰ বা, এইজনী মোৰ ভণ্টি আৰু সেইকেইটা আমাৰ পপিছ। এয়া গাড়ীৰ পৰা বস্তু উলিয়াইছো। এতিয়া ৰেষ্ট কৰি পেলাই ভাত খাম। ভাত ৰেডি আছে নে? পনীৰ বনাই আছে। পনীৰ। ৱাও, এইটো ইমান ধুনীয়া ঘৰ বনালে মোৰ মহাহঁতে। ৰাতি আমি ইয়াত মস্তি কৰিম। ইয়াতে পিঠাও বনালো। ভাত খাবলৈ আহি গ'লো। এইজনী ভাত খাইছে, মই ভাত খাইছো। পনীৰৰ চব্জি আছিলে, মইতো খাই দিলো। পাপৰ দিছে, এয়া আছে। ভণ্টিয়ে ভাত খাইছে। ভাত খাই হৈ গ'ল, উঠি যায় এতিয়া। বিটৰ চালাডো আছে। এয়া বিট। বিট অলপ লওঁ। मंगलसूत्र बिहू खाबले ब्लॉगर खुद सो रहा है। কি বনাইছা দাবা? পিঠা বনাইছে কি পিঠা? পুতুলি পিঠা। পুতুলি যে ইনস্ট্ৰুমেন্ট এটা যে আছে। কি বনাবা? চুঙা পিঠা। আচ্ছা, এই চুঙাবোৰত ভৰাই পিঠা। পুতুলি পিঠা। এয়া কি বুলি কয়? পুতুলি পিঠা। পুতুলি। বানগাল কেটা চুঙাটোত কিটা হ'ব নি? হ'ব। এটাই বনাম, মই এসোপা বনাবলে নাই। খাওঁ লাগি গৈছে। এই গৈছে চিৰি। ইয়াত বেম্বুত ভৰাই দিম। ভিডিঅ' বনাইছো। মাইনীহঁতৰ মাতটোহে আহিছে আৰু ভিডিঅ'টোত। এইটো এনেকে দিয়ে, ইয়াত এনেকে। জিভলেহে নাই হে। এই গুৰিটোৱে কেতিয়া ইয়াত এইটো। দাৱাই কৈ আছে কেনেকে দিব লাগে। দিয়া। ঘিউ মিক্স কৰিছা যে ইয়াত। চুঙা পিঠা। চুঙা এটা পিছত এটা বনাই আছে। খৰিবোৰ ৱাটাৰপ্ৰুফ হয়, সেইকাৰণে জুই নালাগে। এতিয়া কি কৰিবা তাত?
ইয়াত মিক্স কৰি দিম কাটি একদম চব মিক্স নিমখ সানিম আচ্ছা আচ্ছা এনেকৈ চা সিজিছে ন সিজাই লৈছ নি বইল কৰি আনিছো দামা অকণমান নিৰৈ কি উঠিছা ও দামা এইটো ভৰাই দিছা বতৰটো দিয়াটো চেষ্টা কৰি আছে ভিডিঅ' কৰি এইটো সোমাইছে তোকে চাইছো কাগজ দিয়া কৰিলা ফোন কৰিলা কলকাতা যাব ওলাইছো ন আকৌ কাইলৈ ভালেই কৰিলা বোলো ফোনটো কৰিলা আহি লওঁ ৰ'বা তাৰপিছত আহিবা জুইত দি দিবা ন তাৰপিছত আগে যাম এইটো দামাই জুইত দি দিবা থাকক দে কিছুমানে খাব এক আৰু লাচ্ছা এইটো হৈ গ'ল চিকেন ওলাই গ'ল নাই ইমানে টুকুৱে দে অলপ টুকুৱে দে থালখনত ইমানে আছিলে এইখিনি টুকুৱে দে এইকণত নাই 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 এই গোটেইটো ওলাই যাব এতিয়া। সিজা নাই হয়তো ভালকে হোৱা নাই এইটো থৈ থৈ দিওঁ পেলাই এইটো ওলাই আহিব এতিয়া এইটো ওলাই গৈ আছে হৈছে অ ফটোৱে ভাল লাগিছে দেই চাবলৈ এয়া ওলাই গুচি গ'ল বেম্বু চিকেন এইটো পিঠা চিকেন দিছে চিকেন খাওঁ এতিয়া এয়া মাংস বনি আছে কেতিয়া হ'ব মানে কেতিয়া হ'ব ভোক লাগিছে মাংস ভাত হৈ গ'ল এই তিনিজনী একেলগত বহিছে মুখখন ধুই পেলাই আহিলো এতিয়া শুবলৈ শুই থাকো আৰু মই ব্লগ কণ্টিনিউ কৰিব নোৱাৰো খানাটো ফটো ল'লি নে ললো ভাই মই এতিয়া শুওঁ আৰু ফোনটো চাৰ্জত দি পেলাই বাই বাই